हेलो एवरीवन मोर अन्य एटी नतुन भिडिओ आपनालोक पुनर एबार स्वागतम जनाइछु आरो আজি এটা বেলেগ জায়গাত আছো মানে আমি যোনখন বাহাৰত আহি মানে আমি যোনখিনি জায়গাত আছো এতিয়া মই মানে ওপৰত কেতিয়াও অহা নাছিলো মুনু আহিছে মানে দাদা চাৰিজনী আৰু ইফালে টিকলি এহঁতক মানে ফুৰাব আনিছো লগতে ময়ো মানে আমাৰ এইখিনি দৃশ্য মই কেতিয়াও দেখা নাছিলো না লগতে ময়ো চালো সেইকাৰণে এটা ব্লগ বনাই থওঁ মুনু মুনু কোৱা কেনেকুৱা লাগিছে ইমান ধুনীয়া লাগছে দেখা নাছিলো এনেকুৱা জায়গা টিকলি সৰু মজা 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 লাগছে ময়ো দেখা নাছিলো কিন্তু মোৰো ভাল লাগছে এটা আপোনালোকক একদম ওপৰৰ পৰা তলৰ ভিউটো দেখাই আছো গাইস এয়া চাওক একদম তলৰ ফালে আমি কিমান ওপৰত উঠি আহিলো কিমান ওপৰত উঠি আহিলো আমি এতিয়া গাইস আমার ঘরটো কত আছে আমি দেখাই নাপাওঁ একদম তলৰ ভিউ এই সব দেখা পাই গোটেই গুৱাহাটীখন দেখা পাই ন মনু এইটো দৃশ্য বেছি ভাল লাগছে উঠা নাই সূৰ্যটোৰ কাৰণে উঠা তোৰ ক'ত অহা যেন লাগিছে ক'ত অহা লাগিছে কচোন কেদাৰনাথ আহি পাইছা তই গাইছে সিহঁতে পাহাৰ দেখা নাই পাহাৰ দেখি উঠিব নাই উঠিবা আজি ফাৰ্ষ্ট টাইম উঠিছা নেকি পাহাৰত গাইস ইহঁতে পুৰা ৰিলছ বনাই আছে ইনষ্টাগ্ৰামত ইয়াতে আৰু আমাৰ কেমেৰামেন তাক ওপৰৰ পৰা বেকগ্ৰাউণ্ড গাইস এতিয়া আমি ঘৰত যাম তলত নামি আছো আৰু বেলেগ সাইডত আহিছো আৰু আমি বেলেগ এটা জায়গাত আহি গলো এইফালে আহিব পৰা নাছিলো ভাগৰ লাগছে ন নাই এইটো পাহাৰত উঠি উঠি পৰি থাকিল গাইস বহুত বেছি ভাগৰ লাগিছে আমি বহুত ওপৰত উঠি আহিলো আৰু ইহঁতে অহা কাৰণে মানে ইমান ওপৰত আহিছে চাবৰ কাৰণে মোৰো লগ নাই সেইকাৰণে ইমান ওপৰত আহি পালো আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো আমি কিমান ওপৰত আহিছো মুনু ভাগৰ লাগছে কিন্তু বহুত ভাল লাগছে সৰুৰ কেনেকুৱা বহুত ভাল লাগছে কেদাৰনাথত তাইতো কেদাৰে আহি পায় আপোনালোক চাওক ইমান ওপৰত আহিছো আৰু এয়া চাওক এই বাঘে খাব দে জংঘল আছে ওপৰত গেলি বাঘ আছে যদি খাব চাবি আৰু ইমান ধুনীয়া লাগিছে ওপৰত আহি ছবি ৰাস্তাই দাই বাঘ ওলাই যদি আৰু তই চাই যা আমাক কবি যা দে দুটাই চাই সিহঁতে এইফালেৰে গৈছে মোক এই থৈ চাও কি আছে ওপৰত বহুত বছৰ পিছতে পাহাৰত উঠিছো আপোনালোকক এটা কথা ক'ব পাৰিছোঁ আমি কেইটাত ওলাইছিলোঁ ঘৰৰ পৰা 4টামানত ওলালোঁ ন অ' মাই গড ভিউ ন তহঁতে বাঘ চাব আহিছা নেকি ৰ মোক এৰি থৈ নাযাবি অ' মাই গড ইমান ধুনীয়া
গুফা টাইপৰ আছে অ' মাই গড গাইছ গাইছ কি আহি গৈছে চাওক ইমান ধুনীয়া গুফা টাইপৰ ইয়াত যদি বাঘ ওলাই কি হ'ব বোলো বাঘ ওলালে কি হ'ব জেগাটো মাই গড ইমান ধুনীয়া জেগা দেখাই নাছিলোঁ ইমান ধুনীয়া জেগা অ' মাই গড গাইজ ক'ত আহি গৈছে আজি অ' এনেকুৱা এটা ৰাস্তা আছে চাওক আপোনালোকে আমি এনেকৈ গুফা এটাৰ মাজৰ পৰা ওলাই আহিছোঁ আৰু এইফালে আৰু চাওক গাইজ আৰু চাওক এইফালে ইমান ধুনীয়া ৰাস্তা আৰু এইফালে চাওক এইফালে ৰাস্তা ক'ত যায় নাজানো আমি চাগে ৰাস্তাই এৰাই থাকিম তহঁতে ভয় চয় নকৰা দেই ভাল লাগিছে কিন্তু আহি ন গাইজ সিহঁতে বোলে ফটো উঠে চাওক গাইজ আমি ইমান ওপৰৰ পৰা নামি আহিলোঁ পুৰা একদম ঘাম ওলাই গৈছে অৱস্থা নাই ভয় লাগিছে গুফা টাইপ জেগাখিনিত গৈ কেনে মানে বহুত ভয় লাগিছে আৰু জীৱনত প্ৰথমবাৰ ভয়ংকৰ ঠাই দেখা পাইছোঁ কাম লাগছি ভয়ো লাগছি চব লাগছি জড়িতে মোনো তল গলা তুমি এতিয়া আমি নামি আহিলোঁ ওপৰৰ পৰা আৰু ঘৰ পালোঁ এতিয়া আজিৰ ভিডিঅ'টো আৰু ইমান দীঘলীয়া নকৰোঁ অকল আপোনালোকক পাহাৰখন দেখালোঁ আৰু আমিও দেখা নাছিলোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই